স্বাগতম জনাইছো সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো অসম তথা ভাৰতৰ কিছু গুৰুত্বপূৰ্ণ ছদ্মনাম বা উপাধি। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য, অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, অতীন্দ্ৰিয়বাদী নলিনীবালা দেৱী, অসম গৌৰৱ হেম বৰুৱা, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন, গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা, ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা, অসম বেকন সত্যনাথ বৰা, দেশভক্ত তৰুণৰাম ফুকন, দেশপ্ৰাণ লক্ষীধৰ শৰ্মা, বীৰবালা কনকলতা বৰুৱা, বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা, বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা, নটসূৰ্য ফণী শৰ্মা, জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ, লৌহ মানৱ বিষ্ণুৰাম মেধি, বিহগী কবি ৰঘুনাথ চৌধাৰী, বিপ্লৱী কবি প্ৰসন্নলাল চৌধুৰী, বাগ্মীবৰ নীলমণি ফুকন, ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা, পাপৰিৰ কবি গণেশ গগৈ, প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা, লোকনায়ক অমীয় কুমাৰ দাস, লোকবন্ধু ডক্টৰ ভুৱনেশ্বৰ বৰুৱা, সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা, মিত্ৰদেৱ মহন্ত, ছৈয়দ আব্দুল মালিক, শেৱালী কবি ৰত্নকান্ত বৰকাকতি, নিজৰাৰ কবি শৈলধৰ ৰাজখোৱা, জ্ঞান মালিনীৰ কবি মহিজুদ্দিন আহমেদ হাজৰিকা, প্ৰাচ্য পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ, সদস্য মহীয়ান কৃষ্ণকান্ত সন্দিকৈ, মহেশ্বৰ নেওগ, সেউজ কোঁৱৰ পৰাগধৰ চলিহা, ৰঙাজিয়াৰ কবি মহিম বৰা, খৰিকাজাইৰ কবি ভৱানন্দ ৰাজখোৱা, বনকোঁৱৰ আনন্দীৰাম দাস, খৰিকাজাইৰ কবি ভৱানন্দ ৰাজখোৱা, অভিনয়চাৰ্য ব্ৰজনাথ শৰ্মা, পাপৰিৰ কবি গণেশ চন্দ্ৰ গগৈ, ধিং এক্সপ্ৰেছ হিমা দাস, সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য, ক্ৰিকেটৰ ভগৱান শচীন ৰমেশ তেণ্ডুলকাৰ, ৰসাল কবি দণ্ডিনাথ কলিতা, সংগীতচাৰ্য লক্ষ্মীনাম ফুকন, শোণিত কোঁৱৰ গজেন বৰুৱা, দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা, নিজৰাৰ কবি শৈলধৰ ৰাজখোৱা, অসম গৌৰৱ হেম বৰুৱা, বিপ্লৱী কবি বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰী, সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা, ৰাজাজী চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী, নাইটিংগেল লেডি অৱ দ্য লেম্প সৰোজনী নাইডু, সীমান্ত গান্ধী খান আব্দুল গফুৰ খান, বৰ ৰজা ফুলেশ্বৰী দেৱী, দিহিঙীয়া ৰজা চুহুং মুহুং, ভগনীয়া ৰজা জয়ধ্বজ সিংহ, গড়গয়া ৰজা চুকলেংমুং, কামৰূপৰ বিক্ৰমাদিত্য নৰনাৰায়ণ, কলিতা ৰজা মণিৰাম দেৱান, লৰা ৰজা চুলিকফা বা ৰত্নধ্বজ সিংহ, বামুণী কোঁৱৰ চুডাংফা, কুজা ৰজা চুটিনফা, স্বৰ্গনাৰায়ণ চুহুংমুহুং, প্ৰথম বৰফুকন লাঙি পানীচিয়া, প্ৰথম বৰবৰুৱা মোমাই তামুলী বৰবৰুৱা, বুদ্ধি স্বৰ্গনাৰায়ণ প্ৰতাপ সিংহ, দ্বিতীয় বৰ ৰজা সৰ্বেশ্বৰী, বৰফুকন আৰু বৰবৰুৱা পদবীৰ সৃষ্টি কৰিছিল প্ৰতাপ সিংহই, বৰপাত্ৰ গোহাঁই পদবীৰ সৃষ্টি কৰিছিল চুহুংমুঙে, খুৰা ৰজা চুকামফা, ভগা ৰজা চুৰামফা, নকল আহোম কীৰ্তিচন্দ্ৰ বৰবৰুৱা, লাই কোঁৱৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ বা চুখ্ৰামফা,